স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি নামঘৰলৈ গৈ আছোঁ। নামঘৰত ভাগৱত পাঠ আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে। এতিয়া মই গৈ আছোঁ, আপোনালোকেও ভিডিঅ'টো চাই থাকিব। ঘৰ আহি পালোঁ আৰু নামঘৰ আহি পালোঁ। কিন্তু হলাম এই আত্মাৰ কাম কবুল কুকুৰ শিয়াল এইবিলাকৰ আমি এইমাত্ৰ আপুনি এইটো ভাবিলে বিপদত তলাই আমাৰ মনে মই সেইকাৰণে কৈছে এই বস্তুটো আমাক দি দিলে আৰু এই পৰীক্ষা দিব তাৰপিছত আহিল বুদ্ধি সংকল্প বিকল্প কৰ্ম বুদ্ধি নাম বুদ্ধি তাক জানিবা বুদ্ধিয়ে জানে এইটো ভাল কিন্তু দিয়ে কিন্তু বুদ্ধিয়ে ক'ব কৈ থাকিব আপোনাৰ কিন্তু কৰিব হ'লে মনে গতিকে বুদ্ধিয়ে কৈ দিব হ'লে এইটো কাম কৰিলে বেয়া হ'ব এইটো কাম কৰিলে ভাল হ'ব সেইকাৰণে বুদ্ধিটো লগত দিলে এই মন বুদ্ধি মনটো অকণমান চঞ্চল বুদ্ধিটো কিন্তু ঠিক আছে তাৰপিছত আৰু এটা দিলে কি জানে মই অহংকাৰটো কি সমস্ত কৰ্ম মই কৰোঁ মানে অহংকাৰ নাম তাৰ জানিবা কোনে সমস্ত কৰ্ম ময়ে কৰিছোঁ মানে মোতকৈ আৰু নাই আৰু কৰ্ম কৰা মই ডাঙৰ অনুষ্ঠানটো ময়ে কৰিলোঁ এইটো হ'ল অহংকাৰ এইটো কৈছে যে সমস্ত কৰ্ম মই কৰোঁ বুলি মানে অহংকাৰ নহয় জানিবা এই মানে না এই চৌধুৰী আর শেষত দিছে চিত্র এই নানা হদ কর্ম কর্ম রয়নি নিশ্চয় জানিবা রাজা কারণ নাম চিত্র সৎকর্ম চিত্ৰৰ উদাহৰণটো ধৰক এদিনাখন এজন মই অহংকাৰী গতিকে অহংকাৰী যেতিয়া এদিনাখন মই মোতকৈ অলপ জ্যেষ্ঠ লোক এজনৰ লগত ভূপেন্দ্ৰ আছোঁ বা ভূপেন্দ্ৰ হোৱাৰ পিছত মই তেখেতক মানে দুই এষাৰ বজাই দিলোঁ আৰু ৰাইজৰ আগত আপুনি এবাৰ তোমালোকৰ মৰম বুলি যোৱা ঠাই কাম কৰি থাকিলোঁ তেওঁ আৰু গৰিষ্ঠ মানে মনত দিলোঁ থকাৰ পিছত মই তাত জিকি আহিলোঁ আৰু মানে সমাজৰ মাজৰ পৰা মই জিকি আহিলোঁ আহি ঘৰত লাহে কি হ'ল মোৰ অন্তৰত বাজিছিল যে মই আচলতে সেই বয়োজ্যেষ্ঠ মানুহজনক এনেকৈ ক'ব নালাগিছিল মই এই কথাটো ভুল কৰিলোঁ নেকি তাৰপিছত মোক লাহে চাবক নাই তই কিয় ক'লা তুমি কিয় ক'লা চাবক নাই এই চাবকত কোনে মাৰিব জানে চিত্ৰ মোৰ মনে ক'লে কৈ দিয়া একদম ডাঙৰ মানুহ হ'ল আৰু দুয়াষাৰ বজাই দিয়ে কৈ দিয়া মনে কৈ দিয়া চিত্ৰই মোক চাব এইটো হ'ল আমাৰ বিবেচনা সেইকাৰণে পূৰ্বনষ্ট আহিব আমি কোনোবাই যদি কিবা এটা কৈছে লগে লগে আমি উত্তৰ দিয়া কথা লাগিব অকণমান ভাবি চিন্তি আমি উত্তৰটো কোনোবাই ক'লেই বুলিয়ে লগে লগে উত্তৰ দিব নালাগে এইটো আমাৰ ভগৱানৰ নীতি আৰু বামনষ্ট জগৎ হয়ে আসিত তনু রোমাঞ্চিত ঝড়ে নয় মন নীর আনন্দে মগন ভৈরা কচুক্ষণ
অঙ্কুষ্ট অঞ্জলি ধৰি গোপৰ চৰণ পদ্ম দুখানিক মাথাত লৈলা সান্দৰি অলুক মুখে গদ গদ বাক্য বুলিলা ৰাজা অকহি পৰমাৰ্থ পৰিচাৰ্থ তৰিতো তৰি আমি আমাৰ স্মৰি এতিয়া প্ৰসাদ খাব কিৰ কৰিলম্ব কায় আত্মা বিশ্বর সাক্ষাৎ অলিঙ্গ দেহা ভঙ্গ অকল আত্মাবিহীন চেতনাবিহীন শৰীৰটো মাত্ৰ পৃথকভাৱে তেওঁ কৰি দিলে আত্মাটো সুকীয়াভাৱে লৈ গ'ল যিটো কষ্ট বা বাপজনাৰ যিটো সাধনা আমাৰ প্ৰত্যেকৰে সাৰ্থক হ'ব আমি প্ৰত্যেকটো কথাই যাতে নোৱাৰিলেও